হেল্ল' ভিউৱাৰ্ছ, আজি মই বিশেষকৈ যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব, তাৰমানে যিসকল ষ্টুডেণ্টে বা যিসকল অভিভাৱকৰ বা গাৰ্জেনৰ ল'ৰা ছোৱালীয়ে এডমিশ্যন ল'ব, সেইসকলৰ বাবে এই বিশেষ ভিডিঅ'টো বনাইছোঁ। আৰু তেওঁলোকে নিজৰ মোবাইলতে নিজে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ অনলাইন এডমিশ্যনৰ বাবে এপ্লাই কৰিব লাগিব। তাৰ বাবে আপোনালোকে যাব লাগিব ক্ৰোম ব্ৰাউচাৰ, আৰু ইয়াত দিয়া আছে এইটো ক্ৰোম ব্ৰাউচাৰ। আমি এই ক্ৰোম ব্ৰাউচাৰত আমি কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। মই ক্লিক কৰিছোঁ ক্ৰোম ব্ৰাউচাৰত, আৰু ষ্টুডেণ্ট লগ ইন লাগি আছে। তাৰমানে আমি ইয়াত নিউ টেব কৰি লৈছোঁ। নিউ টেব কৰি দিয়াৰ পিছত আমি টাইপ কৰিম, এইটো কি টাইপ কৰিম, ইয়াত লিখা আছে দৰ্পণ ASSC, এইটো টাইপ কৰি দিম। টাইপ কৰি দিয়াৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ আহি যাব। এতিয়া আমি ইয়াত এইখিনিত আমি ক্লিক কৰিম, দৰ্পণ ASC online.in, তো এনেদৰে আহি যাব। এতিয়া আমি কিহত ক্লিক কৰিম, যিহেতু ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব, গতিকে আমি কি কৰিম, কণ্টিনিউ এজ ষ্টুডেণ্ট আমি ইয়াত ক্লিক কৰিম। ক্লিক কৰিলোঁ। ক্লিক কৰি দিয়াৰ পিছত, যিহেতু মোৰ আগতে এপ্লাই কৰা আছিলে, ক্লিক কৰি দিয়াৰ পিছত এনেদৰে ইণ্টাৰফেচটো আহি যাব। ইয়াত আমি কি কৰিব লাগিব, আমাৰ একাউণ্টটো বনাব লাগিব। তাৰমানে আমি তলত যোনটো ৰেজিষ্টাৰ এ নিউ একাউণ্ট, এই বস্তুটোত আমি ক্লিক কৰিব লাগিব। আমি ক্লিক কৰিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ প্ৰথম চাম ছেলেক্ট বৰ্ড। তাত আমি কি কৰিম, চ'জ কৰিব লাগিব। আৰু যোনটো আমাৰ হেৰি হয়, বৰ্ড হয়, আমি যদি ছেবাৰ পৰা এপ্লাই কৰিম, গতিকে ছেবাত এপ্লাই কৰিব লাগিব। যদি ছেবা নহয়, CBSE হয়, তেনেহ'লে আমি কি CBSEত ক্লিক কৰিব লাগিব। তো আপুনি যোনটো বৰ্ডৰ পৰা পাছ কৰিছে সেইটো বৰ্ডত ক্লিক কৰিব লাগিব। তাৰপিছত আমি ক্লিক কৰিব লাগিব ছেকেণ্ড অপশ্যন, ছেলেক্ট 10 এক্সাম পাছিং ইয়াৰ। তাৰমানে পাছিং ইয়াৰটো আমি ইয়াত ছিলেক্ট কৰিব লাগিব। ইয়াত কৰি দিছোঁ। তাৰপিছত আমি ৰুল বহাব লাগিব। ৰুলটো বহাই এনেকৈ ৰুল বহাই তাৰপিছত আমি ইয়াত কি নম্বৰটো বহাব লাগিব। তাৰপিছত পাৰ্চেণ্টেজটো ইয়াত বহাব লাগিব। পাৰ্চেণ্টেজ মানে কি, আপোনালোকে পাৰ্চেণ্টেজটো কেনেকৈ ল'ব, যদি আপোনালোকৰ 6টা ছাবজেক্ট আছে আৰু টোটেল মাৰ্ক ইমান পাইছে, তেতিয়া 6ৰে ডিভাইড কৰিলে আমাৰ পাৰ্চেণ্টেজটো ওলাই যাব। তাৰপিছত আমি এইটো অপশ্যনত আমাৰ ফুল নেমটো বহাব লাগিব, গাৰ্জেন নেম বহাব লাগিব, আৰু 10 ডিজিট যোনটো মোবাইল নম্বৰ আপুনি ইউজ কৰে সেইটো বহাব লাগিব, ডেট অফ বাৰ্থ বহাব লাগিব, তাৰমানে জন্মদিন। তাৰপিছত ইমেইল লাগিব, ইমেইলটো আপোনালোকে ক্ৰিয়েট কৰি ল'ব পাৰে, ইমেইলটো বহাব লাগিব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো ইয়াত চইচ কৰিব লাগিব, কি ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টটো আপোনালোকে নিজে চইচ কৰি ল'ব লাগিব। তাৰপিছত এড্ৰেছ ফৰ কমিউনিকেশ্যন, তাৰমানে এড্ৰেছটো পোষ্ট অফিচ, ভিলেজ এইবোৰ বহাই দিব লাগিব। ছেলেক্ট ৰিজনত আপোনালোকে হিন্দু হ'লে হিন্দু, ইছলাম হ'লে ইছলাম, খ্ৰীষ্টান হ'লে খ্ৰীষ্টান, আপোনালোকে তাত ক্লিক কৰিব। ঠিক তেনেকৈ ছেলেক্ট কাষ্টত আপোনালোকে ইয়াত চইচ কৰিব পাৰিব। তাৰপিছত জেণ্ডাৰ যোনটো জেণ্ডাৰ হয়, মেল হ'লে মেল, ফেমেল হ'লে ফেমেল, যোনটো ইচ্ছা সেইটোত আপোনালোকে ক্লিক কৰিব। আৰু ফিজিকেলি যদি চেলেঞ্জ হয়, তেনেহ'লে আপোনালোকে কি কৰিব, য়েছ দিব লাগিব, আৰু যদি নহয় আপোনালোকে ন' দিব লাগিব। আৰু যদি টি গাৰ্ডেন কমিউনিটিৰ হয়, তেতিয়াহ'লে আপোনালোকে য়েছ দিব লাগিব, আৰু যদি নহয় তে ন' বুলি দি ক্লিক কৰিব লাগিব। যদি ইকনমিকেলি উইকাৰ ছেকশ্যন, যোনটো চাৰ্টিফিকেট চাৰ্কল অফিচাৰত দিয়ে, আৰু যদি আপুনি EWSৰ হয়, তেনেহ'লে সেই চাৰ্টিফিকেটটো যদি আছে তেনেহ'লে য়েছ দিব, আৰু যদি নাই ন' বুলি দিব। আৰু যদি হয়, আপোনালোকে এইটো চাৰ্কল অফিচৰ পৰা ওলাই আনিব লাগিব। আৰু যদি কিবা যদি ষ্টেটৰ খেলাৰ যদি চাৰ্টিফিকেট আছে, যদি আছে য়েছ দিব, যদি নাই তেনেহ'লে আপোনালোকে ন' দিব। তাৰপিছত আপলোড পাছপৰ্ট চাইজ ফটো, তাৰমানে আপোনালোকে ফটো এটা বনাই ল'ব লাগিব। ফটোটো আপোনালোকে 1 MBৰ তলত বনাব লাগিব। তেনে মোবাইলতে ফটোটো মাৰি আপোনালোকে ক্ৰপ কৰি চাইজটো মিলাই ইয়াত আপলোড দিব লাগিব। ঠিক তেনেদৰে আপলোড ইয়াৰ মাৰ্কশ্বিট, ঠিক তেনেকৈ মাৰ্কশ্বিটটো আপোনালোকে মোবাইলতে বনাই ল'ব লাগিব। তাৰপিছত ক্ৰপ কৰি ইয়াত তাৰমানে হেৰি কৰি দিব লাগিব। তাৰপিছত ইয়াত এটা আপোনালোকে পিন বনাব লাগিব, 4 ডিজিট পিনটো পিছত আপোনালোকৰ যেতিয়া লগ ইন কৰিব তেতিয়া কামত দিব, সেইটো বহাব লাগিব। আৰু যদি কাষ্ট চাৰ্টিফিকেট আছে, কাষ্ট চাৰ্টিফিকেটো আপোনালোকে ইয়াত তাৰমানে ফটো মাৰি 1 MBৰ তলত বনাই ৰাখিব লাগিব। আৰু ইয়াত অপশ্যনটো অহা নাই, যেতিয়া আপোনালোকে এপ্লাই কৰিব অপশ্যনটো আহি যাব, তেতিয়া আপোনালোকে ইয়াত আপলোড দিব লাগিব। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ কৰি দিব লাগিব। ৰেজিষ্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ
নামটো তাৰমানে আমাৰ ষ্টুডেণ্ট নামটো ৰেজিষ্টাৰ হৈ যাব। এতিয়া মই লগ ইন কৰি দেখাই দিছোঁ, আপোনালোকে চাব। এতিয়া মই পাছৱৰ্ড দি লগ ইন কৰিলোঁ। লগ ইন কৰাৰ পিছত এনেদৰে ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে এই যোনটো এইটোত আছে, এইটোত যদি ক্লিক কৰি দিয়ে তেনেহ'লে আপোনালোকে লগ আউট, তাৰমানে ইয়াৰ পৰা ওলাই যাব পাৰিব। আৰু এই যোনটোত 3টা আঁচ আছে, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত এই যোনটো কলেজ অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিছোঁ। এতিয়া ছাপ'জ আপোনালোকে ইয়াত প্ৰথমতে ওলাইছে ASOD মেম'ৰিয়েল। আপোনালোকে ছাপ'জ মই এটা কলেজৰ নাম লিখি দিছোঁ, এইটো ৰঙাপাৰা কলেজ। চাৰ্চ কৰিছোঁ, মই ৰঙাপাৰা কলেজত ধৰক ছাপ'জ এডমিশ্যন ল'ম। এনেকৈ চাৰ্চ কৰাৰ পিছত এনেদৰে আহি যাব। ইয়াত কি কৰিব লাগিব আপোনালোকে যদি ছায়েন্সত লয়, আপুনি এই ছায়েন্স অপশ্যনটোত ক্লিক কৰি দিব লাগিব। মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত চইচ কৰিব লাগিব। ইয়াত কেইবাটাও আছে, আৰ্ট ষ্ট্ৰীম আছে, কমাৰ্চ, ছায়েন্স। ছাপ'জ মই ছায়েন্সত ল'ম। এই ছায়েন্সত মই ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনালোকে মানে আমি এই যোনটো এপ্লাই ইন ছায়েন্স ষ্ট্ৰীম আছে, ইয়াত আমি ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে আমাৰ তাৰমানে এডমিশ্যনটো হৈ যাব। তাৰমানে এডমিশ্যন মানে আপোনালোকৰ এপ্লাই কৰা হৈ যাব। ছাপ'জ মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত ছাবজেক্ট এটা চইচ কৰিব লাগিব। ধৰক ইংলিছ কৰিলে, বায়'লজি কৰিলে, কেমেষ্ট্ৰি কৰিলে, যোনটো ছাবজেক্ট তেওঁলোকে লয় সেইটো আপোনালোকে চইচ কৰি ইয়াত দিব লাগিব। তাৰপিছত এপ্লাই ফৰ এডমিশ্যন এই অপশ্যনটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত মই আপোনালোকক দেখাই দিছোঁ এটা ইংলিছ, বায়'লজি, ধৰক কেমেষ্ট্ৰি ল'লে ক্ল'জ, কেমেষ্ট্ৰি ল'লে, মেথমেটিক্স, ফিজিক্স, ML আছামিজ, এইটো লোৱাৰ পিছত বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স, এপ্লাই ফৰ এডমিশ্যন ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে তাৰপিছত তলত এই ডাউনলোড ৰিচিপ্ট আছে আৰু এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ৰিচিপ্টটো ডাউনলোড হৈ যাব।